মোৰ আইতাৰ এটা টিঙৰ বাকচ আছে। মই এতিয়াও স্পৰ্শ কৰি চাওঁ। মৰম, আৱেগ, স্নেহ, ভালপোৱা সকলোবোৰ তাতেই সামৰি ৰাখিছে। আইতা এতিয়া বৃদ্ধা, লাখুটিডাল তেওঁ প্ৰতি মুহূৰ্তৰ লগৰী। চকুকেইটাইও কমকৈ দেখে। আইতাই ককাৰ মৰম স্নেহবোৰ আলফুলে সাঁচি ৰাখিছে। ককাৰ মৃত্যুৰ আজি 9টা বছৰে হ'লহি, কিন্তু তেওঁলোকৰ স্নেহবোৰ আজিও একেদৰে আছে। মামৰে ধৰা বাকচটিত ককাৰ পায়জামা কোট অতি সযতনে সাঁচি ৰাখিছে, আৰু ককাৰ খুদনাটো তেওঁলোকৰ ফটোৰ এলবামটো মাজে সময়ে চাই এটি মিঠা হাঁহি জিলিকি লয় তেওঁৰ মুখত, আৰু কেতিয়াবা ককাৰ ফটোখন চাই নীৰৱে ৰয়। মই চাওঁ নাচাওঁ কৰি চাওঁ। আইতাৰ মুখখন বিষাদেৰে ভৰি পৰে। কান্দিব বিচাৰিও যেন কান্দিব নোৱাৰে। জেপজেপীয়া চকুকেইটাৰে তাৰ পৰা আঁতৰি আহে। নিজৰ বিচনাখনত পৰি টোপনিৰ ভাও জুৰি মনত অনেক দুখ লৈ তেওঁ বিষাদৰে এটি হাঁহি মাৰে।